Hi, hello back to my YouTube channel, Mr. Bimal Vlogsvideo. পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ আৰু আপোনালোকে নিশ্চয় গম পাইছে চাগে থাম্বনেইলটো দেখি আমি আজি কোনটো টপিকৰ ওপৰত আজি কথা পাতিবলৈ ওলাইছোঁ আৰু আপোনালোকে চাই আছে মিষ্টাৰ বিমল ব্লগছ ইউটিউব চেনেল আৰু মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব গতিকে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ চাওক মই প্ৰথমতে কৈছোঁ প্ৰেম ভাল পোৱা এইবোৰ মই বহুত ৰেসপেক্ট কৰোঁ আৰু ময়ো এজন দুৰ্দান্ত প্ৰেমিক প্ৰেম ভাল পোৱা এইবোৰ বহুত ৰেসপেক্ট কৰোঁ আৰু বহুত ভালো পাওঁ আৰু প্ৰেম সৃষ্টিৰ বাবেহে কৰিব লাগে ধ্বংসৰ বাবে নহয় আৰু তাত ধ্বংসৰ যদি কোনোবা এটা অংগ সোমাই থাকে তাক কিন্তু প্ৰথমতেই বৰ্জন কৰাটো উচিত এই কথাটো কিন্তু নতুন চামে মনত ৰখা উচিত এই কথাটো কিন্তু এজন খুব ভাল মানুহ কৈছিল খুব ভিডিঅ'টো ভাইৰেলো হৈছিল সঁচা কথা কৈছে প্ৰেম ধ্বংসৰ বাবে নহয় সৃষ্টিৰ বাবেহে কৰিব লাগে আৰু চাওক আজি কথাটো হ'ল প্ৰেম এনেকুৱা এটা বস্তু যিটো বস্তু নেকি আপোনাৰ এই মাইণ্ডত যদি সোমাই যায় গোটেই মাইণ্ডত যদি আপোনাৰ নিচাটো লাগি যায় এই প্ৰেম বোলা বস্তুটো আপুনি কিন্তু কেতিয়াও এৰুৱাব নোৱাৰিব এই বস্তুটো আপুনি এই নিচাটো কেতিয়াও এৰুৱাব নোৱাৰিব এই নিচাটো কেতিয়াও এৰুৱাব নোৱাৰিব আপুনি মই 100% লিখি দিব পাৰিম কিন্তু কথাটো হ'ল কি এই বস্তুটো কিমান এটা ভয়ানক বস্তু প্ৰেম ভাল পোৱা এইটো কিমান এটা ভয়ানক বস্তু চাই থাকক ভিডিঅ'টো চাওক প্ৰেম আমি মাল খাওঁ চিগাৰেট খাওঁ কানি খাওঁ ডাক খাওঁ ভাং খাওঁ চাদা খাওঁ অন্যান্য আমি কিবা কিবি বহুত খাওঁ এক্সাম্পল এটা দিছোঁ বহুত কিবা কিবি খাওঁ কিন্তু সেই বস্তুখিনি কিন্তু আমি কিবা এটা পৰিস্থিতিত পৰি কিবা এটা আমি কাৰণত আমি এৰি দিব পাৰিম কিন্তু এই প্ৰেম ভাল পোৱা বস্তুটো কিন্তু আমি কেতিয়াও এই মাইণ্ডৰ পৰা বাহিৰ কৰি দিব নোৱাৰিম চাগে বুলি কৈছোঁ কিন্তু বৰ্তমান হৈ আছে এইটো আমি কেতিয়াও উলিয়াই দিব নোৱাৰোঁ আৰু নোৱাৰি কিয় নোৱাৰি তোমাৰ আজি গাৰ্লফ্ৰেণ্ড এজনী আছিলে তাইৰ লগত কথা পাতি ভাল লাগিলে তোমাৰ আজি বয়ফ্ৰেণ্ড এটা আছিলে তাৰ লগত কথা পাতি ভাল লাগিলে বিভিন্ন ধৰণৰ কথা পাতিলা বিভিন্ন ধৰণৰ লাইফটোৰ সপোনৰ কথা পাতিলা মানে বিভিন্ন ধৰণৰ কথা পাতিলা তুমি তাৰ লগত এনজয় কৰিও ভাল লাগিলে সেই গাৰ্লফ্ৰেণ্ড যদি বা সেই বয়ফ্ৰেণ্ডটো যেতিয়া ব্ৰেকআপ হ'ল তাৰ লগত দুইটাৰ মাজত যেতিয়া ব্ৰেকআপ হ'ব তেওঁলোকৰ সম্পৰ্কটো যেতিয়া দূৰত্ব হৈ যাব আপুনি কিন্তু থাকিব নোৱাৰিব যদিহে সঁচা প্ৰেম হৈছিল কিন্তু আপুনি কেতিয়াও থাকিব নোৱাৰিব কিন্তু আৰু সেইটো এটা হ'ল নিচা আমি কৈছিলোঁ নহয় মাল খাইছিলোঁ ভাং খাইছিলোঁ সেইবিলাক এটা এক্সাম্পল দিছিলোঁ সেইখিনি বস্তু কিন্তু এৰি দিব নোৱাৰিম কিন্তু এই প্ৰেমৰ সম্পৰ্কটো কিন্তু আমি কেতিয়াও এই মাইণ্ডৰ পৰা উলিয়াই দিব নোৱাৰোঁ যদিহে প্ৰথমতে আমি এইটো ভক্ষণ কৰি লওঁ আমি এই প্ৰেম বোলা বস্তুটো যদি খাই লওঁ নহয় মাইণ্ডৰ পৰা বা পেটৰ পৰা আমি কেতিয়াও উলিয়াই দিব নোৱাৰোঁ আপোনালোকে কথাখিনি মনোযোগ দি শুনিব ভিডিঅ'টো অকণো স্কিপ নকৰিব প্ৰেম বোলা বস্তুটো বহুত ভয়ানক বস্তু আৰু ময়ো কৈছোঁ প্ৰেম বহুতৰ লগত কৈছোঁ ময়ো এজন বহুত দুৰ্দান্ত প্ৰেমিক আৰু সেই মাল আমি যেতিয়া খাওঁ সেইটো বস্তু কিন্তু আজি নাখাওঁ যা সেইটো কিন্তু আমি কৰিব পাৰিম সেইটো ক'ব পাৰিম কিন্তু এই তাইৰ লগত আজি কথা নাপাতোঁ যা এই তাইৰ লগত আজি কথা নাপাতোঁ তেনেকৈ যদি আপোনালোকে ভাবে নহয় ভাবিবও পাৰিব কিন্তু আপোনালোকে কিন্তু থাকিব নোৱাৰিব ফোনটো পালোঁ বুলি আকৌ মাৰিয়ে দিব ছোৱালীৰ ক্ষেত্ৰত হওক ল'ৰাৰ ক্ষেত্ৰত হওক আপোনালোকে মাইণ্ড কৰি চাব ভাবি চাব মই কোৱা কথাখিনি হয় নে নহয় আপোনালোকে মনোযোগ দি শুনিব আৰু নিজৰ লগতো যদি হৈছে কমেণ্ট কৰিব প্ৰেম বোলা বস্তুটো বহুত বেয়া নিচা কিন্তু আপোনালোকে যদি প্ৰেম কৰে এবাৰ যদি প্ৰেমৰ এই জালখনত পৰে কেতিয়াও কিন্তু সেই বস্তুটো এৰি দিব নোৱাৰিব আপুনি মাইণ্ডত সোমাই যাব আৰু নিচাও লাগি যাব কেতিয়াও আপোনালোকে সেই প্ৰেম বোলা বস্তুটো মনৰ পৰা উলিয়াই দিব নোৱাৰিব আৰু সেই নিচাটো লাগিয়ে থাকিব আপোনাক আজি কোনোবা এজনীয়ে ব্ৰেকআপ দিলে সেইজনী গ'ল আকৌ সেই কথাবিলাক যোনজনী আপোনাৰ আছিলে গাৰ্লফ্ৰেণ্ড সেই গাৰ্লফ্ৰেণ্ডজনীৰ কথা স্মৃতিবিলাক মনত পৰিব সেইজনীতো গ'লে আকৌ এজনী পতাব মন যাব আপোনাৰ নোৱাৰিব নহয় থাকিবলৈ আপুনি কথা নপতাকৈ কিবা নকৰাকৈ গতিকে প্ৰেম ভাল পোৱা কৰিব লাগে কিন্তু নিয়মিত কৰিব লাগে এই কিবা পাগলৰ কুকুৰৰ নিচিনা এইবিলাক মানে আজি এজনী ব্ৰেকআপ দিলোঁ কালি এজনী আকৌ আহিলে কালি সেইজনী পৰহিলে আকৌ গ'লগৈ 15 দিনমান থাকি গ'লগৈ সেইজনী আকৌ এজন ল'লোঁ তেনেকুৱা নহয় ছোৱালীৰ ক্ষেত্ৰতো কৈছোঁ ল'ৰাৰ ক্ষেত্ৰতো কৈছোঁ প্ৰেম ভাল পোৱা এইবিলাক কৰিব লাগে মই প্ৰথমতেই কৈছোঁ বহুত ৰেসপেক্ট কৰোঁ প্ৰেম ভাল পোৱা বহুত সন্মান কৰোঁ কিন্তু মানে এই ভাদমহীয়া কুকুৰৰ নিচিনা এইবিলাক প্ৰেমৰ মই ৰেসপেক্ট নকৰোঁ সন্মান কেতিয়াও নকৰোঁ
সেইটো চিধা কথা। আৰু ভাল পোৱা আৰু এই যে 24 ঘণ্টা যে মোবাইলটো ফোনত লাগি থাকিবলৈ দিলেই হয় সেইটো কথা নহয় সেইটো কথা কেতিয়াও নহয়। আমাৰ সমাজত এনেকুৱা বহুত দেখিছোঁ, বহুত সৰু ল'ৰাই, বহুত সৰু ছোৱালীয়ে বিয়া পাতি প্ৰেমত পৰি, প্ৰেমৰ জালত পৰি বিয়া পাতি খুব বেছি এবছৰ, কিছুমানে 2 বছৰ, 6 মাহ, 8 মাহ, 9 মাহ, একেবাৰে মেক্সিমাম 3 বছৰ তেনেকৈ থাকি মেলি কিবা এটা পৰিস্থিতিত পৰি কিবা এখন কেজেং লাগি মেলি উভতি আহে। সেইকাৰণে ক'লোঁ মই, প্ৰেম সৃষ্টিৰ বাবে কৰক, প্ৰেম কেতিয়াও ধ্বংসৰ বাবে নহয়। আৰু যদি তাত ধ্বংসৰহে বীজ সোমাই থাকে তাক কিন্তু প্ৰথমতেই বৰ্জন কৰাটো উচিত। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এইটো ক'বলৈ যোৱা নাই যে, অডিয়েঞ্চক এইটো মেছেজ দিবলৈ যোৱা নাই যে প্ৰেম কৰিব নালাগে, সেইটো মেছেজ দিবলৈ যোৱা নাই। জাষ্ট এইটো বুজাব কৈছোঁ যে প্ৰেম এটা কেনেকুৱা বস্তু, প্ৰেম কি, কেনেকুৱা এটা নিচা, সেইটোহে আপোনালোকক মেছেজ দিবলৈ গৈছোঁ। চ' প্ৰেম বহুত এটা খাতাৰনাক বস্তু বুলি ক'ব লাগিব। প্ৰেম ময়ো প্ৰেম কৰিছোঁ, ময়ো দুৰ্দান্ত প্ৰেমিক এজন। আৰু যেতিয়া এই মাইণ্ডত সুমিয়াই লোৱা হয় সেই প্ৰেম বোলা বস্তুটো, কিন্তু আপোনালোকে কেতিয়াও কিন্তু উলিয়াই পঠিয়াব নোৱাৰিব সেই মাইণ্ডৰ পৰা। সেই প্ৰেম বোলা বস্তুটো যেতিয়া আপোনালোকে ইয়াত সুমিয়াব তেতিয়া কিন্তু তাক বৰ্জন কৰিব নোৱাৰিব, সেইটো কিন্তু 100% চিয়'ৰ। প্ৰেম কি, প্ৰেম কেনেকুৱা ধৰণৰ, কেনেকুৱা বস্তু এটা প্ৰেম, সেইটোৱে সাধাৰণ এটা মেছেজ দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে এবাৰ কমেণ্ট কৰিবচোন। আপোনালোকে চাই আছিলে ইউটিউব চেনেল মিষ্টাৰ বিমল ব্লগছ, আৰু বহুত ধন্যবাদ দিছোঁ মোৰ ইউটিউব চেনেলটো আপোনালোকে চাই থকাৰ বাবে। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ।